আৰু এইফালে বা আছে বা হ'ব নে এটা লগৰে নে কিবা এটা দক গাইছ চাও ৰ জিন্তু কোন আপি দে তো মন বেয়া নকৰবি তো কথা পতে মই হাই আপি জেচিকাৰ লগত মই খাই থাকোঁ হেল্ল' গাইছ আকৌ এটা নতুন ব্লগ ভিডিঅ'তে তো আহি গ'লো পুৰা গাড়ীৰ ভিতৰত আৰু আগৰ ফালে দুটা আছে আৰু আমি পিছফালে তিনিটা আছোঁ আৰু এইফালে বা আছে বা হ'ব নে এটা লগৰে নে কিবা এটা দক গাইছ মানে মই ধৰিব পৰা নাই আৰু এইফালে জেচিকা বা আছে আগত আৰু আমি যাই আছোঁ পুখুৰী পাৰত তো আমি উঠি ল'লোঁ গাড়ীত গোটেইকেইটা বস্তুবিলাক ধৰি চাহ তাহ খালোঁ সেইখিনিও নেদেখালোঁ কিন্তু এতিয়া আহি হ'ল নুৰুল নহয় নামি ল'মহে এতিয়া উঠিলোঁ নামিমো ইয়াতে ৰখি আছা যে ইয়াতে হ'ব ন গ'লো পুখুৰী পাৰ আৰু এইটো আমাৰ পুখুৰীটো আৰু ভাবিছে চাগে মাৰুতিত আহিব লগা হৈছে পুখুৰী পাৰলৈকে এইখিনি নামন জেগা নহয় গাইছ মানে আজি এটা খানা আছে আৰু মানে ইহঁত আছে ইয়াতে তিনিটা আৰু চাৰিটা মানুহ নাখাওঁ ৰ'ব বাকীকেইটা আহি আছে মানে গেছি ইঞ্জামুল আৰু সি পুৰা বনবো মানে যোগাৰ টোগাৰ কৰি আছে চলি ভাল কিন্তু এনেকুৱা কাম কৰিলে গাইছ ভাল লাগে দক আৰু ই মানে ই আকৌ মাথাত মানে তাৰ গাইছ মালেই নাই ডাইৰেক্ট ঘূৰাই দিছে গোটা ধূলা সোপা মাৰছি আপোনালোকে জানেই মানে খানা খালি জুইটো উঠোৱাটো বৰ দিগদাৰ ই বেচেৰা বহুত কষ্ট কৰিছে দক মানে উঠাওঁতে উঠছি না এতিয়া উঠবা দিছে ইহঁতে কামত লাগি গৈছে আৰু এনেকৈ কামত লাগি থাকিলে ভাল লাগে দিয়কচোন গাইছ মানে মই দায়িত্ব লৈছোঁ ফটো মাৰা ভিডিঅ' কৰা গোটেইখিনি মোৰ কাম বাকীখিনি ইহঁতৰ কাম হা তো সেইফালে আমাৰ ভাইটিদাই বেট আৰু বল লৈ আছে আৰু ইহঁতে এইফালে খেলা খেলি আছে এইকেইটাক এইফালে কাম কৰবা দি পেলাই সিহঁতে খেলা খেলবা গৈছে আছে দেই গাইছ ছাৰ মানুহ মানে কি আনিছা ন এইখিনি বস্তু লৈ আছে ইহঁতৰ তাত মানে ইয়াৰ পেহঁতৰ ঘৰ তো ইয়াতে লৈ আছে হা এইটোৱে ডিউটি মানে গাই য'ত খানা হয় ইয়াৰ মানে কোনোবা আলহী ওলাই যায় সেইকাৰণে ইয়াতে আহিছোঁ দিয়ক পুৰা নে কি বলক আৰু এইটো আমাৰ গাঁৱলীয়া পৰিৱেশ ইয়াতে মানে বটে ন মিক্সি চিক্সি নহয় দিয়ক গাইছ পুৰা আমাৰ লোকেল আৰু এইগিলা হাত মিক্সি দেজি নহওক বাৰু কৰি থাক মই মানে হাগে আৰু গাইছ ইয়াৰ লগত পাৰিব ইয়াতে থাকিবা একেবাৰে কাম কৰিব লাগিব সেইকাৰণে হাগা বুলি কৈ যাবা লাগিল বিজাল ইফালে আছে কাৰ্তিক দা কি খবৰ ভাই এই মজা তোমাৰ তোৰ ঘৰতে আমি বঢ়িয়াকৈ চাহ তাহ খালো ইতান মানে মজা এনাৰ্জি পালো সঁচা নেকি আৰু ৰাস্তাটো মস্ত বেয়া লাডাখতকৈ বেয়া সেইটোৱে আমাৰ গাঁৱত গাইছ লাডাখৰ দৰে ৰাস্তা বনাই আছো আৰু চবৰে মানে এটা এক্সপিৰিয়েঞ্চ কৰি যায় আমাৰ ইয়াতে এতিয়া লাডাখত গেলি মানে হেৰি নহয় আৰু নহয় লাডাখ ৰাস্তাটো বেয়া কিন্তু যোনটো তাৰে নাজাৰা বহুত বেছি ধুনীয়া তো চেম এৰেও মানে ৰাস্তা বেয়া হ'লে কি হ'ল নাজাৰাটো বঢ়িয়া তেতিয়াহ'লে এইবিলাক চাব পাৰে বনৰীয়া হাঁহ পুৰাটো আছে গাইছ আমাৰ ইয়াতে পুখুৰী আৰু গাঁও কাৰণে কি গাঁও কাৰণে আৰু এটা আজি আমি এক লগ গৈছোঁ এটা খানা খাবলৈকে সৰু চাই এটা ফেয়াৰৱেল পাৰ্টি এটা আছে তাৰপিছত আৰু খাম আৰু নুৰুলে এটা বস্তু মই লক্ষ্য কৰিছোঁ দিনক দিনে কিন্তু মানুহটো অলপমান কিবা ডেভেলপ হৈ আছে দেই কিবা এটা বেলেগ কৈছিল দেই গাইছ মই বুজি নাপালোঁ আৰু আপি চেপি পাইছা নেকি মানুহ কয় না ছোৱালী পালে সলনি হৈ যায় ভগৱান মই আপি হা গাইছ মোক কোনোবা আপি চাব কিয় নাচাব তোক মই দেখাই দিম না তাৰ পিহা হৈছে যা দে গাইছ চাওঁ ৰ জিন্তু কোন আপি দে তো মন বেয়া নকৰবি তো কথা পতে মই হাই আপি জেচিকাৰ লগত ডাঙৰ হ'ব ডাঙৰ প্ৰেমত ডাঙৰ সৰু নালাগে দেই গাইছ মনত ডাঙৰ সৰু মনত হয় নেকি আহল বহল ইহঁতকেইটা মানে প্ৰেম আহল বহল অন্তৰৰ হ'ব লাগে ইহঁতকেইটা মানে প্ৰেম কৰোঁ গোটাকেইটা কাৰ্তিক ইফালে আৰু ইউ আহল বহল অন্তৰৰ মানুহ সদায় মানে ভাল হয় না বাকী বয়স ডাঙৰ দীঘল সৰু খাটা লোক মই ঘৰত গৈছিলোঁ আৰু এইফালে প্ৰায় 50% নহয় 40% মান কাম হৈ গ'ল বনোৱা আৰু 30% হৈছে গাইছ কিবা এটা কৈছিলে বুজিছোঁ নাপালোঁ আৰু মানে বাজি গৈছে 4টা অলপ পিছত খাওক লাগি মানে 8টামান বাজিব আৰু ৰাতি তো গাইছ চেম হ'ল এইফালে এইটো দিবাৰ জুই উঠাব পৰা নাই কাৰণ দেৰিটো হৈছে আপোনালোকে গম পাইছে 7টামান বাজিলে চাগে এতিয়া দুটা তাড়াতাড়ি কৰিব লাগে আৰু এইফালে কাৰ্তিক দা বনাই আছে এইফালে ভাইটি দা আমাৰ জুই উঠাই আছে আমাৰ ভাত নহয় এইফালে পলোৱা বনাই আছে ভাইটি দাই সেই খাম গাইছ এই কামটো কৰিলি মানে কষ্ট হয় দিয়ক আৰু সেইকাৰণে জানিবই নালাগে সেইকাৰণে মই এইগিলা কাম কৰিব নাজানো কাৰণে মই বনবাই নালাগে দে দি
ভাঙিল 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 ভাঙিলে ভাঙিল কি নকৰে ই ভাঙা মানে বেলেগ ভাবা নালাগে দিয়ক মানে ত্ৰিপলখন ফাটাৰ কথা কৈছিলো সেই কৈছিলো হয় না বেলেগ আৰু একো কোৱা নাই আমাৰ এইফালে পুৰা খানা চানা হবৰ হৈছিয়ে আৰু বেছি সময় নাই কিন্তু আৰু সূৰ্য হৈ যাবৰ হৈছে দিয়ক সূৰ্য যাব আৰু ই গাইছ পগলাই হৈছে নে কি বা কিনো কি আনকে আছানো তই দি দি গোটেইকেইটা আকে পগলা দে হেলমেটত বহি আছিল মানে এতিয়া মানে ভিডিঅ' বনোৱাৰ কাৰণে গান বন্ধ কৰি পেলাই ভিডিঅ' বনছো এইফালে হৈ গ'ল পোলাও এইফালে আমাৰ ভাইটিটা বনছি দেই গাইছ বেচা কষ্ট কৰিছে বহুত ৰাতি হ'ব বুলি ভাবিছিলোঁ কিন্তু ৰাতি নহ'ল দক ফুলকান্তে হ'ল মানে তথাপিও পোৱাটো নাই তো এইবাৰ আমাৰ পানী শেষ হৈ গ'ল এই সেইফালে এটা কল আছে তো কলো কান্দবা গেছি ভাইটিদাহঁতে পানী আৰু এতিয়া আমি বহি গৈছোঁ আৰু এই গানটো মই ভিডিঅ' কৰাৰ লগে লগে গান কিয় লগাব লাগে হা হা মোচ কিনো তই আন্ধাৰ হৈ গৈছে দেখা নাপায় মোচে এই অৰিজিত সিং বাপৰে বাপ চন্দ্ৰমা কল ললে পোহৰ হৈ গৈছিলে গাইছে অলপমান দিছি না আপোনালোকে দেই গানটো গাই থাক পোহৰ হৈ যাব পাৰি দেই বাই পলোৱা ভাগি আছে ভাত হৈছে যিয়ে নহওক বাৰু সেই বোলে ভাত বোলে গাইছ পুৰা আহি গৈছে গাইছ আৰু বনাওঁতো মই বনছো দক হয় না কেতিয়া পুৰা হওক দেখিছা এনেকে কেনেকে হ'ব নো হয় না এইফালে বাৰ্থডে আছিল মানে তো দুটা কেক আহি গৈছে এটা জিন্তু আনছি আৰু একটা আৰু এইফালে আছে কাৰ্তিক দা আৰু জিন্তু দা আনছি আৰু মানে কাৰ্তিক দা সেইটো চাইড আছিল না পাহৰি গৈছিলো মই সৰি এটা ঘটনা কি হৈছে জানা বেটালৰ বাৰ্থডেত গৈছিলো তাৰপিছত মোক কৈছে যে পইচা তুলি দিম তই বস্তুটো ল মই বস্তুটো লৈছো মোক পইচা এটাও নিদিলা আৰু সিহঁতৰ নাম লৈছো পইচা নিদিলাক আৰু পইচা ইও নিদিলা ইন এডভান্স হ্যাপি বাৰ্থডে জুনমনি সিহঁতে গাইছ মানে ঘূৰাই থাকক মই খাই থাকোঁ সেইটো কথা ৰাতি হৈ গ'ল এতিয়া যাব লাগে তাড়াতাড়ি হৈ গ'ল আৰু বাৰ্থডে চাৰ্থডে কেক চেক কাটা পুৰা হৈ গ'ল আৰু চব যাব ওলছে আৰু